নমস্কাৰ বন্ধুসকল, মই গৈ আছোঁ আমাৰ ঘৰৰ ওচৰত যিটো মাৰ্কেট আছে মই তাত গৈ আছোঁ। আজি চাইকেলত গৈ আছোঁ, চাওক এইটো। মই গৈ আছোঁ মানে মোবাইল এটা অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত। চ' মোক ফোন কৰিছে যে বজাৰলৈকে যাবলৈ আহি আছে মানুহজন, আহি পাইছে কেনে পোৱা নাজানো, কিন্তু বাট গৈ আছোঁ। মোৰ ভিডিঅ'টো যেতিয়ালৈকে লাইক কৰা নাই লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। এই মাষ্টাৰ যিজন আছে, এই কাঠ মাষ্টাৰ এজন এতিয়ালৈকে আহি পোৱা নাই। মই এটা ৰখিলোঁ, ভাবিলোঁ চানা খাম বুলি। ইয়াত চব চানা আছে আৰু আমাৰ দাদা চানা বিক্ৰী কৰে, গান শুনি আছে পুৰা মজাকে। চানা দিবা নাই? দিবা নিশ্চয় ন। চানা খাই ল'ম বুলি ভাবিছোঁ ইয়াত আগত। গাইজ চানা খোৱা হৈ গ'ল, চানা খালোঁ। এতিয়া আহিছোঁ আইচক্ৰীম দোকানত। আইচক্ৰীম আছে এইফালে, গোটেই কল্ড ড্ৰিংক চল্ড ড্ৰিংক আছে। মই এতিয়া খুলিম, আইচক্ৰীম খাম বুলি ভাবিলোঁ। আইচক্ৰীম মানে এইটো কি নাম? কুলফি ন? এইটো আছে কুলফি মস্তি, গোটেই আছে কল্ড ড্ৰিংক চল্ড ড্ৰিংক আছে ইয়াত। ফুল হৈ আছে পুৰা, মই বন্ধ কৰি দিব বেছি খুলি ৰাখিব নালাগে। তামাম টেষ্টিকে আছে এইটো কুলফি, তামাম টেষ্টি। চাহ খাবলৈ অকণ গাখীৰ লৈ আহিছে 1 লিটাৰ। মানে গাখীৰ চাহ নহ'লে মানে ভাল নালাগে, সেইকাৰণে গাখীৰ লৈ আহিছে 1 লিটাৰ। ফাইনেলি আহি পালে মোবাইল ফোন। মানে মই পে'মেণ্টটো মানে অনলাইনতে দি দিছিলোঁ, সেইকাৰণে এতিয়া পে'মেণ্ট কৰিব নালাগে, স্কেন কৰি আছে। আৰু ঘৰত গৈ ধুনীয়াকৈ আপোনালোকক আনবক্সিং কৰি দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। গাইছ এতিয়া ঘৰ যাবলৈ ওলাইছোঁ, তোমালোকক বাই বাই, টাটা। চ' গাইছ আকৌ শ্বৰ্টকাট গৈ আছোঁ, ফিল্ডৰ মাজেদি সোমাই দিছোঁ ৰাস্তাত। এইফালে কোনে ঘূৰি আহিব ইমান দূৰ, সেইকাৰণে এইফালে সোমাই দিছোঁ। এতিয়া ঘৰ গৈ ডাইৰেক্ট আনবক্সিং কৰিম, ৰেষ্ট ল'ম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। চেণ্ড পৰিলে গাইছ, আহি পালে ফাইনেলি মোৰ মোবাইল। আপোনালোকে এতিয়া আনবক্সিং কৰি ভালকৈ দেখুৱাইছোঁ, ভিতৰত কি কি আছে, ফিচাৰ্ছ কি কি আপোনালোকক ভালকৈ মই দেখুৱাইছোঁ। চ' গাইছ ইয়াৰ প্ৰাইচৰ যদি কথা ক'ব যাওঁ, মানে ইয়াৰ দাম যদি ক'ব যাওঁ 28,9900 ৰুপিজ। তাৰমানে 1 টকা কম আছে আৰু মানে কিবা কাৰণে 29,000 29,000। মই আপোনালোকক ঘূৰি দেখুৱাইছোঁ ভালকৈ ইয়াৰ ভিতৰত কি কি আছে। প'ক' F3 GT। ফাইনেলি অন হৈ গ'ল, চব লুকটো চব এমুলেট ডিছপ্লে হয় আৰু চাইড ফিংগাৰপ্ৰিণ্ট। চ' বন্ধুসকল এইটো এটা মানে গেমিং ফোন হয়, গেমিঙৰ কাৰণে বহুত ভাল। ফ্ৰী ফায়াৰ বা পাবজি যিসকলে খেলে সেইসকলৰ বাবে বহুত ভাল। আৰু ইয়াৰ যদি ৰেমৰ কথা যদি ক'ব যাওঁ, আছে 8 GB ৰেম আৰু 128 GB আছে ৰম, মানে ফোন মেমৰি। আৰু ইয়াৰ চাইজ হ'ল 6.67 ফুল HD প্লাছ ডিছপ্লে হয়। আৰু পাছফালে কেমেৰা আছে 64+8+2 আৰু ফ্ৰণ্ট কেমেৰা আছে 16 মেগাপিক্সেল। আৰু বেটেৰীৰ কথা ক'ব যাওঁ যদি বেটেৰী আছে 5000 mAh। আৰু ইয়াৰ ৰেমৰ কথা যদি ক'ব যাওঁ, মিডিয়াটেক ডিমেনচিটি 1200 প্ৰচেছৰ, মানে গেমৰ কাৰণে বহুত ভাল। পাছফালে এটা এমাজিং বস্তু আছে, সেইটো হ'ল যে কেমেৰাৰ তলত আৰু ওপৰত দুটা ব্লিংক কৰি থকা লাইট আছে। মানে যিকোনো নটিফিকেশ্যন বা ফোন বা চাৰ্জিং হওক, কল আহিলে মানে ইয়াত ব্লিংক কৰি থাকিব লাইট, মানে ৰঙা নীলা হালধীয়া এনেকুৱাকৈ ব্লিংক কৰি থাকিব, মানে ধুনীয়া বস্তু হয় এটা। আৰু এই মোবাইলখন মানে গেমিঙৰ কাৰণে ভাল, কাৰণ ওপৰত দুটা বটম আছে। মানে এটা এইটো বটমটোক ট্ৰিগাৰ বুলি কয়, মানে এটা বটম মানে যিটো ফায়াৰ কৰা, আৰু এটা বটন হ'ল আপোনাৰ স্ক'প অন কৰা। চ' ইয়াত আপুনি 4 ফিংগাৰত আৰামছে পাবজি বা ফ্ৰী ফায়াৰ খেলি যাব পাৰে, ন টেনশ্যন। আৰু সকলোতকৈ ভাল লাগিছে মোক পাছফালৰ যিটো লুক, সেইটো লুকটো বহুত ভাল লাগিছে, মানে ইমাজিং চাবলৈ মানে কিবা এটা ভাল লাগে মোবাইল।